বৃহৎ উদ্দেশ্য নহয়, সাংগঠনিক ভিত্তিটো অলপ শক্তিশালী কৰাৰ কাৰণে মই যোৱা 11 অক্টোবৰত কংগ্ৰেছ দলত যোগদান কৰিলোঁ। তাৰপিছত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ ৱৰ্কাৰ আছে দলৰ, সেই দলৰ কৰ্মীবিলাকৰ লগত যে চা চিনাকি আৰু আগন্তুক যিটো লোকসভা BTC ইলেকশ্যন, এছেম্বলি ইলেকশ্যন, এইবিলাক আমি কেনেকৈ কংগ্ৰেছক আগুৱাই নিব পাৰোঁ সেইটো দিশত, সেইটো কাৰণে এটা পৰ্যালোচনা কৰিবৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ। গৰ্জন আৰু মোৰ নামটো আহিছে, কিন্তু সেই বস্তুটো মোৰ বা গৰ্জন মুছাহাৰীৰ নামটো চৰ্চাত আহিলেতো নহ'ব। AICCয়ে যিটো ছাৰ্ভে মতে তেওঁলোকৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টৰ ওপৰত বেছ কৰিব লাগিব। আৰু APCCৰ যিটো ছাৰ্ভে, এই APCC আৰু AICC ছাৰ্ভে মতে যিটো হ'ব সেইমতেহে কেণ্ডিডেট ঠিক হ'ব। এতিয়া মই বিচাৰিলে বা কোনোবাই বিচাৰিলে প্ৰাৰ্থিত্ব পাব বুলি কোনো কথা নাই। আৰু দলৰ যিটো আমাৰ নীতি নিয়ম আছে, সেই দলৰ নীতি নিয়ম আনি পেলাই মোক নিদিলেও মোক কোনোবা যদি বেলেগক দিয়ে তাৰ কাৰণে মই খাটিব লাগে, বা কোনোবা এজন পালেও দলীয়ভাৱে আমি নিশ্চয় এইটো আগুৱাই নিব লাগিব। গতিকে এই ক্ষেত্ৰত মোৰ বা কাৰোবাৰ ব্যক্তিগত ইচ্ছা আৰু আকাংক্ষাৰ ওপৰত নিৰ্ভৰ নকৰে, সেইটো AIC আৰু APCCৰ ছাৰ্ভে মতে হ'ব। এইটো মই বুলিয়ে নহয়, কংগ্ৰেছ দলৰ পৰা যিজন ব্যক্তিক ইয়াত চিলেকশ্যন কৰিব, যিজন প্ৰাৰ্থী কেণ্ডিডেট হ'ব দলৰ, সেইজনক জিকোৱাৰ কাৰণে আমি দলীয়ভাৱে চেষ্টা কৰিব লাগিব। আৰু এইটো কথাত আমি ৰাইজক আশ্বাস দিব পাৰিম, কাৰণ কংগ্ৰেছৰ এতিয়া এই বিজেপি চৰকাৰৰ যেতিয়া দুৰ্নীতি আজিৰ মুহূৰ্তত, তেওঁ মুখ্যমন্ত্ৰী পৰা আদি কৰি তেওঁৰ পত্নী, তেওঁৰ পৰিয়ালে মানে গোটেই কিবাবিলাক স্বাৰ্থবিলাক গ্ৰাস কৰাৰ কাৰণে যিটো পলিচি তেওঁলোকৰ, সেই পলিচিবিলাক ৰাইজৰ আগত আমি দেখুৱাই দিম। আৰু চৰকাৰে যে সফল হ'ব পৰা নাই, ব্যৰ্থ হৈছে, আজি যিটো মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিটো একো কৰিব পৰা নাই, ৰোধ কৰিব পৰা নাই। যি ধৰণৰ চলি আছে, সেই যিটো ঋণাত্মক দিশ চৰকাৰখনৰ, সেই ঋণাত্মক দিশটো আমি ৰাইজৰ মাজলৈ লৈ যাম। আৰু ৰাইজে বুজি উঠাৰ পিছত এই ঋণাত্মক দিশত চলি থকা চৰকাৰখনক নিশ্চয় ৰাইজে সমৰ্থন দি দিব ন। আৰু তাৰ অল্টাৰনেটিভ কোন আছে? এতিয়া দুটা গোট বিভক্ত হৈছে, বিজেপি লিড পলিটিকেল পাৰ্টি আৰু কংগ্ৰেছ লিড। তাৰমানে যুদ্ধখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব, কাৰণ AJP বা তেনেকৈ বিভিন্ন দলবিলাক বিজেপিৰ লগত আছে, তেনেকৈ জাতীয় পৰিষদ বা তেনেকৈ বিভিন্ন দলবিলাক কংগ্ৰেছৰ লগত আছে। গতিকে দুটা ভাগত, দুটা খুঁটিত বিভক্ত হৈ আছে। এই দুটা খুঁটিৰ মাজত যুদ্ধ হ'ব। আৰু এই ক্ষেত্ৰত বিজেপিৰ আজিৰ মুহূৰ্তৰ ঋণাত্মক দিশটো যথেষ্ট। গোটেই অল ইণ্ডিয়াতে, অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে তেওঁলোকে যদি ঋণাত্মকভাৱে কাম কৰিছে, ৰাইজে অতিষ্ঠ হৈছে। গতিকে বিজেপিৰ বিকল্প কংগ্ৰেছ। চিম্পল ইকুৱেশ্যন। মই এটা কথাটো মই বাৰে বাৰে ক'ম যে কংগ্ৰেছ আমাৰ বিটিকিত অৱস্থা খুব বেয়া আছিল। কংগ্ৰেছৰ নাম খুব চৰ্চা নাছিল। আৰু মই এটা ডিচিশ্যন লৈ আহিছে, মই আন্দোলনকাৰী আছিল, নিজে এপছুৰ লগত থাকিছিল, NDBৰ অভাৰগ্ৰাউণ্ডত আমি কাম কৰিছিল। তেখেতসকলে চিজফায়াৰ লোৱাটো ভাল, এনেকুৱা হিংসাত নাথাকাকৈ চিজফায়াৰ আহক, আমি আপোনাৰ কাৰণে লাগিলে গ্ৰাউণ্ডত আন্দোলন কৰিবলৈ দিল্লীলৈ যাম। আৰু এই হিচাপে আমি 13 বাৰ ট্ৰাইপাৰ্টাইট লগত বহিছে। তথাপিও মই UPPৰ লগত থকা নাই, তথাপিও মই BPF লগত থকা নাই, কাৰণ তেখেত আঞ্চলিক দল আৰু আঞ্চলিক দলৰ লিমিটেশ্যনটো বহুত আছে। সেই গতিকে মই চিন্তা চৰ্চা কৰিছে, যদিও কংগ্ৰেছ আজিৰ তাৰিখত BTCত ভাঙা চিৰা আছে, ইভিন কি আসামতো খুব বেয়া আছিল। MLA সকলে এৰি AIUDৰ লগত যোগদান দিয়ে, MLA সকলে এৰি BJPৰ লগত যোগদান দিয়ে। সেই অৱস্থাত গৰ্জন মই নিজে গৈছে, APCC প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়া লগ ধৰিছে যে ছাৰ আই কাম টু হেল্প ইউ। এই মৰমে আমি আহিছে আৰু এটা মই ডিজাইন কৰিছে, আৰু এই ডিজাইন মতে মই কথা পাতিছে, ৰাইজৰ ৰাজা শুনিছে। এনেকৈ কংগ্ৰেছৰ এটা বাতাবৰণ আজি আহিছে। আৰু কংগ্ৰেছ জিকাটো এই 24ৰ যে লোকসভাত একেবাৰে 100% খাটাং হৈ গ'ল। কাৰণ BPF যিমানেই নকৰক, UPPলে যিমানেই নকওক, তেখেতসকলৰ কোনো ডিজাইন নাই। আৰু যদিও হয় এজন মানুহে MP হৈ যাব, পাৰ্লিয়ামেণ্টাৰিয়ান এজন মানুহে 5 মিনিট ভাষণ পাব এই পাৰ্লিয়ামেণ্টত, ওৱান অফ দ্য ষ্ট্ৰংগেষ্ট পাৰ্লিয়ামেণ্ট
অফ ডেমক্ৰেচি অল অভাৰ দ্য ৱৰ্ল্ড ইয়াত এজন প্ৰতিনিধি কি কৰিব পাৰিব এই গতিকে কংগ্ৰেছ ৰাহুল গান্ধীৰ ডিজাইন ইমান সুন্দৰ তেখেতসকলে যদি আজিৰ তাৰিখত 24 জিকি পেলাই যদি এমপি হয় মাইক্ৰ ইণ্ডাষ্ট্ৰী তেখেত ইণ্টাৰেষ্ট দি আছে তাৰমানে কেপিটেলিজম উইল বি অলমষ্ট ইৰাডিকেটেড এই গতিকে চবে সপোন দেখিব পাৰে চবে যুৱকসকলে যিসকলে মানে ব্যৱস্থা নাই সেই সকলৰ নিবনুৱা অৱস্থাটো নাইকিয়া হৈ যাব এই গতিকে গজন এই ডিজাইনত মানে লৈ পেলাই কথা পাতিছে ৰাইজৰ ৰাজা যুৱকসকলে খুব আগবাঢ়ি আহিছে যে এইবাৰ কংগ্ৰেছৰ বাতাবৰণ আহিছে এই গতিকে মই কাম কৰা মানুহে ভাবা লাগে বুলি মই সদায় আশা কৰোঁ আৰু প্ৰবীণ ডাঙৰীয়া আজি আহিছে আমি ভাল পাইছে তেখেতসকলে ডাঙৰীয়াই যে আমাক সহায় কৰক আৰু অৱশ্যে তেখেত ডাঙৰীয়া খোৱা নিচিনা AICCয়ে যাক ডিচিশ্যন লৈ APCCয়ে যাক ডিচিশ্যন এজ পাৰ দ্য স্ক্ৰুটিনি সেই মৰমে কেণ্ডিডেটটো চিলেকশ্যন হ'ব গৰ্জন কলেজে হ'ব বা কোনোবা প্ৰবীণ বড়ো ডাঙৰীয়া কলেজে হ'ব বা কোনোবা প্ৰেচিডেণ্ট কলেজে হ'ব সেইটো নহয় আপুনি কিমান আশাবাদী আপোনাৰ নিজৰ ওপৰত বিশ্বাস এটা আছে দলৰ ওপৰত বিশ্বাস এটা আছে নাকি নিৰ্বাচিত হোৱাৰ ব্যক্তিগত যদি আজিৰ তাৰিখত ক'ব যাম BTCত কংগ্ৰেছত বঠাবৰণ আনাটো গৰ্জন মছাহাৰী এইটো ক'লে ভাৱ নালাগিব সঁচা কথাই হ'ব এই গতিকে মই আশা কৰোঁ যে ৰাইজৰ ৰাজাই গৰ্জনক বহুত কাইণ্ডনেছ দিছে সদায় য'তে নাযাওক চিৰাং বাক্সা কোকৰাঝাৰ য'তে নাযাওক আপুনি কেণ্ডিডেট হোৱাটো আমি আশা কৰোঁ আপুনি আহিলে আমি ভোট দিম সেইবিলাক কথা য'তে নাযাওঁ মানে কয় আৰু সদায় মানে জইনিঙৰ প্ৰপ'জটো আহে এই গতিকে মই আশা কৰোঁ ব্যক্তিগত কৈছোঁ মই যদি মোক দিয়ে সঁচাকৈ ৰাইজৰ ৰাজাৰ কাইণ্ডনেছটো পাব বুলি মই আশা কৰোঁ আৰু ইতিমধ্যে আপোনালোকৰ অফিচত মানে মিটিং হোৱাত ভূপেন বৰা নিজে কথা কৈ গৈছিলে সঁচা কথা যদি 30কে দিয়া হ'ব এইটোকে বুজাইছে যে মানে এই সময়টোতো ভূপেন বড়াই যোগদানেই কৰা নাছিল হয় নাছিল কোৱা হৈছিল হয় বাৰে বাৰে কৈছে ভূপেন বৰা ডাঙৰে সদায় মোৰ প্ৰতি এটা কাইণ্ডনেছ আমি দাদা ভাই নিচিনা বিশ্বাস আছে আৰু মই যদি APCCত খাকবোৱা যদি বিশ্বাস কৰোঁ মই ভূপেন বৰা ডাঙৰীয়াকে বিশ্বাস কৰোঁ কাৰণ তেখেত মোৰ প্ৰেচিডেণ্ট আৰু আছে বহুত মানুহবিলাক আছে তথাপিও মই নিজৰ লিমিটেশ্যনটো ৰাখে কাৰণ আজিৰ তাৰিখত পলিটিক্সত বিভিন্ন কথা ওলাব বিভিন্ন ডিফাৰেণ্ট ইণ্টাৰপ্ৰিটেশ্যন হ'ব সেই গতিকে মই কানেকশ্যনটো খুব কম ৰাখে মোৰ কামত মই ধ্যান দিয়ে আৰু মই যেতিয়া দৰকাৰ হয় প্ৰেচিডেণ্ট ডাঙৰীয়ালৈ ফোন কৰে সেই মোৰ ফোন উঠে হিচাপে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো খুব বৰাবৰ চলি আছে এই গতিকে প্ৰেচিডেণ্ট ডাঙৰীয়া নিশ্চয় তাৰ মনতো গৰ্জন মছাহাৰীৰ নামে আছে বুলি মই আশা কৰোঁ